हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जानाइছো आजिर भिडिओटोर जरियते जनाबले लैছো जिসকল कैंडिडेटे ग्रेजुएट टीचार आर्ट्स ग्रेजुएट टीचार साइंस ग्रेजुएट टीचार मैथमेटिक्स ग्रेजुएट टीचार संस्कृतर कारणे क्वालिफाई होइसे आसाम टेट काम रिक्वायरमेंट टेस्टत हिहतर डकुमेंट भेरिफिकेशनर कारणे की डकुमेंट লৈ যাব লাগিব লগতে लोअर प्राइमरी अपर प्राइमरी हाई स्कूल और हायर सेकेंडरी टीचार सैलारी बृद्धि सम्पर्के आजिर भिडिओटोर जरियते जनाबले लैছো डकुमेंट भेरिफिकेशनत की লৈ যাব লাগিব ग्रेजुएट टीचार डकुमेंट कैटेगरी के चेक की दिया आछे की बिलाक आइडेंटिटी एंड एटेंडेंस फटो आइडेंटिटी हिसाबे आधार कार्ड भोटार कार्ड और अन्यान्य লৈ যাব পাৰিব एटेंडेंस रिकॉर्डेड विथ सिग्नेचर एंड कन्टेक्ट एंड डेट सिग्नेचर দিব লাগিব कन्टेक्ट नम्बर डेट সেইখিনি থাকিব লাগিব एप्लिकेशन रेकर्ड जिखिनि আছে एप्लिकेशन कपि विथ यूनिक आईडी मैच ऑनलाइन सबमिशन डिटेल्स ऑनलाइन जितु एप्लाई কৰা হৈছিল সেই एप्लाई কৰা कपिটো লৈ যাব লাগিব एकाडेमिक डकुमेंट की লাগিব मेट्रिকৰ एज प्रूफ हिसाबे एसएसएलसी एडमिट कार्ड हायर सेकेंडरी मार्कशीट सर्टिफिकेट ग्रेजुएशन मार्कशीट सर्टिफिकेट यूजीसी रिकॉग्नाइज्ड पीजीटी बा जीटीर कारणे ग्रेजुएट टीचार कारणे मार्कशीट और 50% मार्क থাকিব লাগিব और যদি मैथ्स হয় তেনহলে मैथ मेजर बा फिजिक्स केमिस्ट्री बायोलॉजी এখিনি থাকিব লাগিব प्रोफेशनल सर्टिफिकेट हिसाबे की बीएड লাগিবই मास्ट যদি টেট সার্টিফিকেট আছে ইয়ার আগতে কোনোবাই যদি হাই স্কুল বা হায়ার সেকেন্ডারি টেট পাস কৰিছে তেতিয়া হলে এটো লাগিব আৰু তাৰ পিছত ক্যাটাগরি ডকুমেন্ট যদি ক্যাটাগরি পড়ে আনরিজার্ভ যদি নহয় কাস্ট সার্টিফিকেট পিডব্লিউডি এক্স সার্ভিসম্যান এইবিলাক লাগিব 6 নম্বৰত আছে এমপ্লয়মেন্ট ডকুমেন্ট কি লাগিব এনওসি যদি সরকারি চাকৰি কৰি আছে এলপি এমই যদি কোনোবাই চাকৰি কৰি আছে তেনেহলে হাই স্কুলৰ চাকৰিৰ কাৰণে এনওসি লাগিব অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণে এনওসি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো লাগিব এমপ্লয়মেন্ট এপ্লাই কৰা যেটো সাৰ্টিফিকেট আছিল যেটো দি এপ্লাই কৰিছিল সেইখিনি লাগিব 7 নম্বৰত আছে এডিশনাল ডকুমেন্ট কি लैंग्वेज डिप्लोमा যদি কাৰোবাৰ থাকে অসম সাহিত্য বা বৰাক সাহিত্য ইয়াৰ পৰা যেটো সার্টিফিকেট আছে সেই সার্টিফিকেট লৈ যাব লাগিব যদি থাকে তেতিয়া হলে এনসিসি সার্টিফিকেট নাইবা স্পোর্টস ফাইন আর্টস এইবিলাক যদি থাকে তেতিয়া হলে লৈ যাব লাগিব না থাকিলে নাই ডেট ভ্যালিডেশন অল ডকুমেন্ট ইস্যুড এটো যিমান বিলাক ডকুমেন্ট আছে গোটেইখিনি 20 नवेम्बर 2024 आगर হ'ব লাগিব এজ প্ৰুফ অৰ্থাৎ এজ লিমিট যেটো দিয়া আছে 1/1/2023 হিচাপে হ'ব লাগিব মিডিয়াম অফ ইনস্ট্ৰাকশন প্ৰুফ পার মিডিয়াম হিচাপে এডজাস্ট হ'ব লাগিব একে হ'ব লাগিব এছামিজ বেঙ্গলী হিন্দী বড়ো এসএসএলসি উইথ ল্যাঙ্গুৱেজ এসএসএলসি লগত মিল থাকিব লাগিব ইংলিশ এসএসএলসি উইথ অল্টাৰনেটিভ যদি ইংলিশ থাকে তেতিয়া হলে হ'ব 10 নম্বৰত আছে বেকেন্ট भेरिफिकेशन अर्थात बैक ऑफिस भेरिफिकेशन जदि आउट ऑफ स्टेट डिग्री जदि হয় তেতিয়া হলে बैक ऑफिस भेरिफिकेशन 30 डेजर ভিতৰতে হ'ব লাগিব এই গোটেইখিনি ডকুমেন্ট লগত লৈ যাব লাগিব আৰু কিবা কাৰণ কি কাৰণত ৰিজেক্ট হ'ব পাৰে ইয়াৰ লিষ্ট তলত দিয়া আছে আৰু এলপিএমই আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰী শিক্ষকৰ বাবে স্যালাৰি বৃদ্ধি হ'ব 22 জুন 2025 এটো অসম কেবিনেটৰ পৰা প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত শিক্ষকৰ বাৰ্ষিক বেতন বৃদ্ধি নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলক প্ৰথম বাৰ্ষিক বেতন বৃদ্ধিৰ সুবিধাত কেবিনেটে অনুমোদন জনাইছে ইয়াক 2025 চনৰ জুলাই মাহত প্ৰদান কৰা হ'ব জুলাই মাহত এটো বাৰ্ষিক বেতন বৃদ্ধি জুলাই মাহত প্ৰদান কৰা হ'ব এই বৃদ্ধিৰ দ্বাৰা 26000ৰো অধিক শিক্ষক উপকৃত হ'ব তো আজিৰ ভিডিওৰ জৰিয়তে এইখিনি জনালো যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলোকে জনাবলৈ ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে শেয়াৰ কৰিব